নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু আজি ৰাতিপুৱা আচলতে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকক দেখুৱাই যাম মই দিনটো কি কৰোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব গতিকে বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ কাম লাগি আছে দাদাক দিম চাহ খাবলৈ দাদা চাহ ক'ত দিওঁ কিন্তু ঘৰৰ কামবিলাক একেবাৰে কৰিব পৰা নাই বাকীবিলাক কাম হৈ গ'ল বাৰু মোৰ ৰুমটো অলপ চাফা কৰিব আছে গতিকে এইখিনি কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত দেখুৱাই আছোঁ কি কৰিছোঁ পৰিয়া হৈ গ'ল এতিয়া যাওঁ পাকঘৰলৈ মায়ে কিবা কিবি বনাই আছে তথাপিও মই ভাবিছোঁ ময়ো কিবা এটা বনাওঁ আৰু মই বনাম পচলা আৰু মাংস গতিকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম কিদৰে বনাওঁ আৰু সাধাৰণতে সকলোৱে জানে পচলা কিদৰে বনোৱা হয় তথাপিও মই কিদৰে বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ গতিকে মই তেলটো গৰম হোৱাৰ পিছত ইয়াত দি দিম পিঁয়াজখিনি পিঁয়াজখিনি দিয়াৰ পিছত গল্ডেন ব্ৰাউন হোৱালৈকে অলপ সময় ভাজি ল'ব অলপমান আদা নহৰু পেষ্ট কাটি থোৱা কেইটামান জলকীয়া আধা চামুচ হালধিখিনি দিয়াৰ পিছত অলপমান লৰাই ইয়াতে দি দিম মাংসখিনি মই একদম সৰু সৰুকৈ কাটি লৈছোঁ আপুনি ইচ্ছা কৰিলে মাংসখিনি ডাঙৰ কৰি দিব পাৰে আপুনি 5 মিনিটমান সময় সিজিবলৈ দিম অলপ সময় মাংসটো সিজাৰ পিছত ইয়াতে দি দিম আলু কেইটুকুৰামান সোৱাদ অনুসৰি নিমখ দি দিব ইয়াত মই 1 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ অলপ সময় সিজাৰ পিছত ইয়াত দি দিম এতিয়া আমি বিলাহী কাটি থৈ মাংসখিনি ভালদৰে সিজি যোৱাৰ পিছত ইয়াত দি দিলোঁ পচলা দিয়াৰ পিছত ভালদৰে লৰাই ল'লোঁ আৰু আপুনি যদি ইচ্ছা কৰে ইয়াত মছলা ব্যৱহাৰ কৰিব পাৰে মই কিন্তু কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ আজি ৰান্ধিছোঁ আপুনি যদি বিচাৰে ইয়াত অলপমান আপুনি মছলাও ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি এতিয়া দিয়াৰ পিছত ভালদৰে অলপ সময় সিজিবলৈ দিওঁ আৰু এইখিনি সিজোঁতে এনেও বেছি সময় নালাগে 10 পৰা 15 মিনিটমান সময় সিজোৱাৰ পিছত এইখিনি এতিয়া দেখিছোঁ খুব ভালদৰে সিজি গ'ল আৰু এতিয়া মই এইখিনি নমাব পৰা হৈ গৈছে ইফালে মায়ে বনাই আছে জুইত কিবা এটা মই দেখুৱাই আছোঁ আপোনালোকক ইফালে জুইত বনি আছে ঢেকীয়া শাক আপোনালোকে বাৰু কোনে খাই ভাল পায় জনাবচোন দুপৰীয়া সাজটো খাই লওঁ এতিয়া ৰ'দতে বহি ভিতৰত বহুত বেছি ঠাণ্ডা